Have a nice day. মই উপস্থিত আছোঁ বুলবুল হুছেইনৰ ফিল্ম ষ্টুডিঅ' বুলি ক'ব পাৰি। তেখেতে এটা বৃহৎ অঞ্চল লৈ পেলাই বিভিন্ন কনষ্ট্ৰাকশ্যন কৰিছে। ইয়াতে শ্বুটিং হয়। বৰ্তমান স্পন্দন চিৰিয়েলৰ কাৰণে স্পন্দন চেনেলৰ কাৰণে এখন চিৰিয়েলৰ শ্বুটিং চলি আছে আৰু মই ইয়াত উপস্থিত আছোঁ। আহকচোন চাই লওঁ তেখেতে কি কি কৰিছে। কিছু পৰিমাণে শাৰী শাৰীকৈ তামোল গছ আৰু বিভিন্ন ধৰণৰ গছ লগাইছে তেখেতে। নাৰিকল, আমলখি, তেজপাতো আছে। বিভিন্ন গছ গছনি লগাইছে। এই বাউণ্ডাৰীটোত এটা বৃহৎ অঞ্চল। এইবিলাক সৰু সৰুকৈ তেখেতে কটেজ ঘৰ বনাই লৈছে। আৰ্টিষ্টবিলাক থাকিব পাৰে আহি, টেকনিচিয়ানসকল থাকে। ধুনীয়া পাকঘৰ এদি আছে। বৰ্তমান বুলবুলদাৰ এখন চিৰিয়েলৰ শ্বুটিং চলি আছে আৰু আমি বুলবুলদাক নিশ্চয় লগ কৰিম আৰু তেখেতৰ বিষয়ে কিছু কথা জানিবলৈ আমি চেষ্টা কৰিম। বুলবুলদাৰ কামবিলাক মানুহে নিশ্চয় দেখিয়ে আছে, কিন্তু আমি আজি নেপথ্যৰ কিছু কথা, বুলবুলদাৰ জীৱন সম্পৰ্কিত কিছু কথা জানিবলৈ চেষ্টা কৰিম। বুলবুলদাৰ মই শ্বুটিঙত উপস্থিত আছোঁ। বুলবুলদা নমস্কাৰ। যিটো শ্বুটিং হৈ আছে এতিয়া এইখন কৈ দিয়ক আপুনি। বৰ্তমান শ্বুটিং আমাৰ চলি আছে বাপ বেটা কচু কাটা NKTV স্পন্দনত বৰ্তমান সম্প্ৰচাৰিত হৈ আছে। সন্ধিয়া 7:30 বজাত আৰু নিশা 11 বজাত হয় আৰু দিনতো টেলিকাষ্ট হয়। বাপ বেটা কচু কাটা নামটোৱে কিবা অন্য ধৰণৰ। বহুত চিৰিয়েল দেখি থাকোঁ, এনেকুৱা নাম কিন্তু পোৱা নাযায়। আপোনাৰ নামবিলাক ইউনিক। ইউনিক মানে কি আৰু মই কেৰেক্টাৰ লৈ নামটো দিছোঁ। যেনেকৈ মহাজন আৰু এজনেই ল'ৰা। সেই মহাজনৰ ল'ৰাটো মানে বাপেকৰ লগত উল্টা তৰ্কবিলাক কৰে। বাপেকে যদি 50 নম্বৰত কথা কয়, পুতেকে 80 নম্বৰত কথা কয়। তেনেকুৱা তাৰমানে সেইকাৰণে বাপ বেটা কচু কটা মানে দুয়োটা মানে কম নহয়। আচ্ছা, অৰ্থ এটা ৰাখিছে তাতে, কেৱল কমেডিয়ে সাৰ নহয়। তাত এটা ধুনীয়া ষ্টৰি আছে, তাত ধুনীয়া সাংসাৰিক পৰিবাপিক ৰোমান্টিক গোটেইখিনি বস্তু আছে। কমেডিও আছে তাতে আৰু ধুনীয়া কাহিনীটোৰ লগত মানে বাস্তৱত চলি থকা কিছু কাহিনী মানে সংযুক্ত কৰা হৈছে। তেনেকুৱা মই আশা ৰাখিছোঁ মোৰ ৰাইজে চাই ভাল পাব আৰু আপোনালোকে সকলোৱে চাব আৰু চাই কিবা যদি প্ৰস্তুতি থাকে আপোনালোকে আঙুলিয়াই দিব। একদম গাঁৱলীয়া পটভূমি, আমাৰ তাৰমানে কি আৰু সচৰাচৰ বহুত বেছি। আমি এতিয়া মোটামুটি পথাৰ, ঘৰ দুৱাৰ, গৰু ছাগলী, ট্ৰেক্টৰ, হেঙাৰ, অমুক ফিচাৰী, গোটেইবিলাক বস্তু এখন গাঁৱৰ মাজত যি দেখা পাওঁ আপোনাৰ চিৰিয়েল চালে প্ৰত্যেকটো বস্তু দেখা পোৱা যায় আৰু মানুহবিলাক নষ্টালজিক হৈ যায়। এটা সেউজীয়া পৰিৱেশ আৰু প্ৰাকৃতিক দৃশ্যটো সুন্দৰ পৰিমাণে দেখা হয়। আৰু সেই VCD বিলাকতো এইখিনিতে মনত পৰিছে প্ৰদীপদাৰ কথা। প্ৰয়াত প্ৰদীপদাদা গোটেই থাকক, সুখত থাকক, শান্তিত থাকক। ঈশ্বৰৰ ওচৰত ইয়াৰ পৰাই প্ৰাৰ্থনা জনাইছোঁ। তেখেতে বহুত ভাল অভিনয় কৰিছিল আৰু হয়তো তেনেকুৱা অভিনেতা আৰু অসমত দ্বিতীয়বাৰ লোৱাটো টান আছে, কাৰণ তেওঁ লেডিজ কেৰেক্টাৰো বৰ ধুনীয়া কৰিছিলে, জেণ্টছ কেৰেক্টাৰো কৰিছিলে। আপাৰাজনৰ ভাষাটো তেওঁ সুন্দৰকৈ কৰে আৰু আমাৰ লোৱাৰ আছামটো ক'বই নালাগে। আৰু কেৰেক্টাৰত সাংঘাতিক ইনভল্ভ সোমাই যায় কেৰেক্টাৰ। তেখেতক পাইছোঁ বাৰু। এতিয়াও তেনেকে আপোনাৰ বিভিন্ন চৰিত্ৰত বিভিন্নজনে কৰি আছে আৰু তেওঁলোকক দেখিছোঁ খুবেই সুন্দৰ অভিনয় কৰিছে, ভাল লাগিছে। নেচাৰেল অভিনয় কৰিছে আৰু চেষ্টা কৰিছোঁ নেচাৰেল কৰিবৰ কাৰণে। গতিকে খুব ভাল লাগিল তোমাক লগ পাই। আজি বহুত দিনৰ মূৰত লগ পালোঁ। বহুত বছৰ তুমি মোৰ লগত আছিলা। VCD বিলাক তেতিয়াই আমি আপোনাৰ লগততো কোনে কৰা নাই। আমাৰ নতুন প্ৰজন্মৰ গোটেইখিনি শিল্পী মানে প্ৰায় শিল্পীয়ে কৰিছে, প্ৰায় কৰিছে আৰু মেকআপৰ পৰা আদি কৰি আৰ্টিষ্টৰ পৰা আদি কৰি গোটেইখিনি কৰিছে।
বুলবুলদাৰ কাম কৰাৰ পদ্ধতি অকণমান বেলেগ ধৰণৰ আৰু তেখেতৰ লোকেশ্যনবিলাক খুবেই প্ৰাকৃতিক। নদী, পুখুৰী, গছ গছনি, পথাৰ এইবোৰ লৈয়ে তেখেতে শ্বুটিংবিলাক কৰে। আৰু আজি শ্বুটিং কৰিছে এইটো লোকেশ্যনত, ইয়াতো ভাল লাগিছে। খুবেই ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। বাইদেউ মামাহঁতৰ ঘৰত থাকে যে, এই দেউতা অকলশৰীয়া হ'ল, সেইবাবে মই গুচি আহিলোঁ। ভালেই কৈছা নহ'লে বাপেৰে অকলে থাকি ঘৰত তেওঁৰ জীৱনটো আকৌ পানী হৈ যাব নহয়। বাহ দাদা, আপুনিতো আমাৰ দেউতাৰ ডাইলগটোকে মাৰি দিলে। পেৰডি গীত। পেৰডি গীত বুলি ক'লে আমি এটা সময়ত পেৰডি সম্ৰাট বুলি জানিছিলোঁ বুলবুল হুছেইন দাক। আৰু বুলবুল হুছেইন দাক যেতিয়া লগ পাইছোঁৱেই, মই সেই বিষয়ে কিছু কথা জানিবলৈ নিশ্চয় ইচ্ছা কৰিম। বুলবুল দা, এটা সময় আছিল অসমৰ আকাশে বতাহে পেৰডি সংগীত, পেৰডি গীতবিলাক খুব চলিছিল। আৰু আপুনিয়ে খুব সম্ভৱ সৃষ্টি কৰিছিল নেকি পেৰডি গীত? সৃষ্টি মানে কি আৰু, এতিয়া মই জনামতেতো মই সৰুৰ পৰাই মানে মই যেতিয়াৰ পৰা মানে ক'ব পাৰিছোঁ বা কথা চথা ওলাইছে তেতিয়াৰ পৰাই অকণমান মানে গুণগুণা কিবা কিবি কৰোঁ, ভাল পাওঁ। বিয়া বাৰু যাওঁ, বিয়া সভাই যাওঁ, গান চান যাওঁ, ভাল লাগে, ভাল পাওঁ। গতিকে তেনেকৈ মানে অলপকৈ আগবাঢ়ি আহিলোঁ আৰু আগবাঢ়ি আহি লাহে লাহে ফাংচন হ'লে হৈ যাওঁ। ধৰক তেতিয়া কেছেট চলিছিলে, তাৰপিছত লাহে লাহে যায়। প্ৰথম কেছেট মই কৰিছোঁ আপোনাৰ হেৰিত, আপোনাৰ 87ত মই প্ৰথম গুৱাহাটী গৈছোঁ। 87 89ত মই প্ৰথম কেছেট কৰিছোঁ, চহিদা কাৰবালা বুলি জিকিৰৰ কেছেট এখন কৰিছিলোঁ। তাৰপিছত লাহে লাহে 2-3খনমান জিকিৰৰ কেছেট কৰিলোঁ। তাৰপিছতে আপোনাৰ 91ত বৰলা ককাই কৰিছিলে, এখন ছুপাৰ টুপাৰ হিট হৈছিলে গোটেই অসমৰ। আপোনাৰ কেছেট আছিল, গীতৰ কেছেট আছিল। ভিচিডিটো বহুত পিছত আহিছে, কেছেট অডিঅ' কেছেট আছিলে আৰু খুব ভাল হৈছিলে। বিহুৰ ওপৰত আছিলে। যাবলৈ ওলালো ঘৰলৈ, খালী বটল খালী মোনা হাতত লৈ, একদম মনত আছে। আমি আপনি দিবি কৈছে পেটি, মৰি ভিতৰ চিৰ জীৱন জ্বলি জ্বলি এনেকুৱা গান আছিলে, খুব ভাল গান আছিলে। আৰু তেতিয়া আমি হাই ছেকেণ্ডাৰী পঢ়ি থকা সময়ত দেই, 92-93 মানত যেতিয়া আমি বাছত উঠোঁ, গুৱাহাটীলৈ আহোঁ কেতিয়াবা, তাৰপিছত কলেজলৈ যাওঁ, খালি আপোনাৰ মানে পেৰডি গীত এটা নহয় এটা শুনিম। মানে বাছত যাত্ৰা কৰা মানে বুলবুল হুছেইনৰ পেৰডি গীত শুনিব পাবই মানুহে। 93 পিছত মই ধাৰাসাৰে কৰিছিলোঁ, ABC কৰিছিলোঁ প্ৰথম কেছেট। তেতিয়াৰ কিবা গীত মনত আছে নেকি? আপুনি হিন্দী গীতৰ পৰা যে হিন্দী গীত মানে এইটো বনাইছিলোঁ মই এটা গান প্ৰথম হিন্দী গানৰ বহুত গানে কৰিছিলোঁ। হিন্দী গান ABC মৰমৰ মইনাটি, অহাকালিলৈ ঘৰতে থাকিবি, দি আৰু ই ফাঁকি নিদিবি, পদূলি মূৰতে ৰৈ থাকিবি, যেনে তেনে আহিবি, 1 2 3 প্ৰগ্ৰেম হ'ব ফিৰি, 4 5 6 নকৰিবি মিছ, 7 8 আৰু লগতে 9 প্ৰগ্ৰেম হ'ব আমাৰ ভেৰি ভেৰি ফাইন, যেনে তেনে আহিবি। এনেকুৱা আছিলে, ঠিক আছিলে এনেকুৱাই আৰু। তাৰপিছত মই মানে কি কৰিলোঁ, বৰলাৰ বিয়া কৰিলোঁ, বৰলাৰ সংসাৰ, বৰলাৰ নাচিছোঁ, বৰলাৰ ফাটাফাটি, বৰলাৰ সংসাৰ, বৰলা উজনি লৈ বৰলাৰ চিৰিজ আছে, বৰলাৰ টপ 10 বুলি কওঁতে এইটো হিন্দী গানৰ পেৰডিবিলাক আছিলে, ড্ৰামা আছিলে। এইটো মোটামুটি 10খনলৈ কৰিছোঁ আমি, 10টা চিৰিজ কৰিছোঁ। তাৰপিছত ডাংকাটিবা আহিলে, কলিয়াপি, ডাংকাটিবাইটো ভিচিডি ময়ো কৰিছিলোঁ, মেকআপ কৰিছিলোঁ। তাৰপিছত আঙুলতা থাকোঁতে তেতিয়া সেই মৈত্ৰী গোস্বামী, তেনে এইবিলাক আমি ডাবল পিইটি কৰিছিলোঁ। ডাবল পিইটি 5খন হৈছে আমাৰ, 5খন ডাবল পিইটি কৰিছিলোঁ। এনেকৈ কৰা হৈছে আৰু অলপকৈ তেনেকৈ বাঢ়ি গৈছিলে আৰু বস্তুবিলাক। তাৰপিছত হেল্ল' গুৱাহাটী আহিলে লাষ্টত। হেল্ল' গুৱাহাটী, সোণা হীৰাৰ মাটি, ৰাতিপুৱাই ভৰি পৰে হাজাৰ হাজাৰ গাড়ী, হেল্ল' গুৱাহাটী কি যে দুৰ্গতি, সহায় যাম আৰু সহায় ট্ৰাফিক যাম, বগা পুলিচে হুইছেল মাৰি ফাটি দিছে কাণ, চৌকে সৰি পুচি কপালৰে ঘাম,
গুৱাহাটী কি যে দূৰগতি জনপ্ৰিয় হৈছিলে আচলতে এতিয়াৰ জেনেৰেশ্যনে যদি এইবোৰ মানে শুনিব বা চাব বিচাৰে কিবা উপায় আছেনে? চাব চাব বিচাৰিলে এইটো ইউটিউবত আছে, ইউটিউবত আমি পাই যাব। গ'লে বেয়া লাগিব। আপুনি কাজিয়া পেচাল লাগি হ'লেও ৰখাব লাগিব। কাজিয়া কৰাতকৈ এটা কাম কৰোঁ নেকি? কাম কৰোঁ কি কাম? মঞ্চত বিভিন্ন মঞ্চত অসমৰ গীত গোৱাৰ পিছত তেখেতে বুলবুলাই বিভিন্ন ধৰণৰ পেৰডি গীতৰ কেছেট লগতে জিকিৰ এনেকুৱা ধৰণৰ অডিঅ' কেছেটবিলাকত বহুত কাম কৰিলে। তাৰপিছত কাম কৰিলে আপুনি VCDৰ ক্ষেত্ৰতো আপুনি এটা বিশেষ স্থান দখল কৰি আছিলে অসমত সেই সময়খিনিত। আৰু তাৰপিছত আপুনি হাত দিলে বিশেষকৈ চিৰিয়েলবিলাকত ঐ খাপলা আৰু খাপলাংকাই আকৌ খাপলাংকাই, তাৰপিছত আপোনাৰ এই এখন কৰিলোঁ আপোনাৰ খাপলা ভিলেজ আৰু চেনী চম্পা, এতিয়া বৰ্তমান বাপবেটা কচু চলি আছে। পৰ্যায়ক্ৰমে আপুনি প্ৰতিটো সময়ৰ লগত খোজ মিলাই আপুনি কামবিলাক কৰি আহিছে। এতিয়া চিৰিয়েলবিলাক কৰিছে, চিৰিয়েল শুনিও ৰাইজে খুব আদৰি লৈছে। সমাদৰ প্ৰত্যেকটো কামতে আপোনাৰ সেই সময়ৰ মানুহখিনিয়ে সমাদৰ দিছে, আশীৰ্বাদ দিছে, আপোনাক মৰম দিছে, হয়নে? আৰু সেইকাৰণে আজি আমাৰ মাজত আপুনি বুলবুল হৈছে। তো ইয়াৰ পিছত আপোনাৰ পৰিকল্পনা কেনেকুৱা? আপুনি চিনেমা পৰিকল্পনা সেয়াই, চিনেমা এটা পৰিকল্পনা আছে মোৰ, সেইটো আমি অলপ দিন আগতেই কৰিবলগীয়া আছিল, কিন্তু কিবা কিবি নিজৰ মোৰ ব্যক্তিগত কিছুমান অসুবিধাৰ কাৰণে বা চিৰিয়েল মোৰ কৰি থকাৰ কাৰণে কিছুমান সময়ৰ অভাৱ হৈছে, যাৰ কাৰণে আমি কৰিব পৰা নাই। কিন্তু মনত এটা আশা আছে, আমি ৰাইজক এখন ভাল মানে কমেডি মিক্স মানে চিৰিয়াছ আৰু কমেডি মিক্স কৰিব ধুনীয়া এখন মানে ছবি এখন দিম বুলি আশা কৰি আছোঁ। নাজানো কিমান দূৰ সম্ভৱ হ'ব বাৰু, আপুনি কৰিম বুলি মই ভাবি আছোঁ আৰু যা যোগাৰ কৰিছোঁ অলৰেডি। মানে স্ক্ৰিপ্টৰ কেনেকুৱা হ'ব কি হ'ব সেইবিলাক আমাৰ মোটামুটি হৈ গৈছে, মানে পূৰ্ব পৰিকল্পনা হৈ আছে। নিশ্চয় আমাৰ শুভেচ্ছা থাকিব। আচ্ছা, এইখিনিতে মই এটা অপ্ৰিয় যেন লগা এটা প্ৰশ্ন আপোনাক, হয়, আপুনি বেয়া পাব আৰু ভাইটি বুলি, আৰু যি কেৱল মোৰ কথা নহয়, ৰাইজৰ বিভিন্নজনে বিভিন্ন সময়ত, কাৰণ ভিন্ন ৰুচিৰ মানুহ থাকে, কিছুমানে এনেকুৱাকৈ ক'ব বিচাৰে বুলবুল হুছেইনৰ কাম আৰু বহুত ফটুৱা, বহুত সস্তীয়া, তেখেতে মানে কমেডি কৰে আৰু হেৰি কৰে, এইবিলাক আমাৰ ভাল নালাগে, এনেকৈ বেয়া পোৱা মানুহ আছে দেই। এজন, দুজন, তিনিজন, চাৰিজন আছে 100জনৰ ভিতৰত। এইটো এটা অপ্ৰিয় সত্য আৰু সেইটো আমি স্বীকাৰ কৰোঁ। কিন্তু কি ক'ব বিচাৰিব এইটো ক্ষেত্ৰত? কি আপুনি সস্তীয়া কাম কৰে নেকি? আচলতে সস্তীয়া কামটো মই পিছত কৈ আছোঁ, সস্তীয়া কাম কৰে নে কি কৰোঁ। এতিয়া কথা হৈছে কি, তেনেকুৱা এটা সমালোচনা হয়, এই সমালোচনা কেতিয়া হয়? আপোনাক কৈছোঁ নহয়, সমালোচনা এতিয়া হয়, যেতিয়া হয়, কেতিয়া হয় সমালোচনা? একজেক্টলি সমালোচনা হয় যেতিয়া কিবা কৰিব, কিবা কৰিলে যিটো বস্তু ফেমাছ হ'ব, ভাইৰেল হ'ব, যেতিয়া মানে ৰাইজে বেছি আঁকোৱালি ল'ব, চবৰে মুখে মুখে হ'ব, তেতিয়া কিছুমান একচামৰ মানুহ আছে, এনেকুৱা মানুহ আছে অলপ মানে মুখতে এনেই কৈ দিয়ে আৰু ডাউন দিয়াৰ ক্ষেত্ৰতে মানে, বা অলপ ডাউনকে দিওঁ বা কিবা কৰি এনেই মানে মুখৰ খুজতি হয়তো কাৰোবাৰ লগত মাৰে। যদি সঁচাকৈয়ে ইমান ফটুৱা কামেই কৰিলোঁ হয় বা বেয়া কামেই কৰিলোঁ হয়, ৰাইজে কিয় চাইছে? ৰাইজেতো নাচালে হয়, ৰাইজেই নাচালে, ফটুৱা কাম তাৰ নেচাওঁ বুলি ক'লে হয়নে নহয়? গতিকে মোৰ ভাল লাগে, এইবিলাক কিবা ওলাই থাকিলে মোৰ ভাল লাগে, এইকাৰণে ভাল লাগে, মই ভাবোঁ যে মোৰ আৰু প্ৰচাৰ হৈছে বা সেইটো এটা আশীৰ্বাদ বুলি লওঁ, কাৰণ যিমান সমালোচনা কৰিব আৰু সিমান মোৰ নামটো ৰাইজৰ ওচৰত থাকি যাব, সেইটোৱে মই ভাবোঁ। কিন্তু ফটুৱা কাম বুলি নহয়, আচলতে
ফটোৱান আমি এতিয়া বিভিন্ন ৰসৰ মাজেৰে আমাৰ ভিতৰত এটা কাহিনী ক'বলগীয়াখিনি মই কৈ দিওঁ, হয়তো কাৰোবাৰ গাত লাগি যায়, মেছেজখিনি কৈ যাওঁ। এতিয়া কোনোবান আজিকালি বোৱাৰীবিলাক পলাই গৈছে, ল'ৰা ছোৱালী এৰি থৈ পলাই গৈছে, কেনেকুৱা প্ৰকাৰৰ অশান্তি সৃষ্টি হৈছে, তাৰ ওপৰত এটা গান লিখিছোঁ বা তাৰ ওপৰত ড্ৰামা এটা লিখি কৰিছোঁ। হয়তো সেইজন মানুহৰ বা কোনোবাই হয়তো সেই বস্তুটো বেয়া পাইছে, বেয়া পাই হয়তো তেনেকুৱা ক্ষেত্ৰত এটা উদাহৰণহে দিছোঁ মই। তেনেকুৱাকৈ হয়তো কোনোবাই ভাবিব পাৰে বা ক'ব পাৰে, আৰু নক'ব পৰা কথা নাহে, ক'ব পাৰে। কিন্তু আমি এটা ঘৰৰ ভিতৰতে আবদ্ধ হৈ এই চোফাখন, এই কিটচেনটো আৰু বেডৰুমটো আৰু ডাইনিং ৰুমটো দেখুৱাই আমি কৰা নাই। আমি কৰি আছোঁ কি, ৰাইজৰ এটা সহজ সৰল গামোচা পিন্ধিছে, কোনোবাই লুঙি পিন্ধিছে, কোনোবাই চাৰ্ট পিন্ধিছে, কোনোবাই গেঞ্জি পিন্ধিছে, কোনোবাই মূৰত গামোচা লৈছে, পথাৰত ধান কাটিব গৈছে, কোনোবাই পানী তুলিব গৈছে, বুজিছে নাই, কোনোবাই দমকল মাৰিছে, কোনোবাই হেঙাৰ বান্ধি আছে, বুজিছে নাই। মানে সেউজীয়া যিটো পৰিৱেশ, সেউজীয়া পৰিৱেশ আমাৰ অসমত আমাৰ মানুহবিলাকে কেনেকৈ চলে, আচলতে মধ্যমীয়া আৰু দুখীয়া মানুহবিলাক আচলতে কেনেকৈ চলে, কিমান কষ্ট কৰি চলে, কি পৰিৱেশত চলে, সেই বস্তুটো আমি বাস্তৱ ছবি, আৰু তাকেই হয়তো সস্তীয়া বুলি কয়। সস্তীয়াৰ এতিয়া সংজ্ঞাটো তেওঁলোক নিজৰ ধৰণে সস্তীয়া বুলি ভাবে, কিন্তু আপুনি আপোনাৰ কামখিনি শ্ৰদ্ধা সহকাৰে কৰে আৰু সস্তীয়া বুলি নাভাবে। আৰু কেতিয়াবা অকণমান মনোৰঞ্জনৰ মাজেৰে আপুনি যেনেকৈ ভিটামিন টেবলেটটো এটা কটিং, মিঠা কটিং এটা থাকে, ভিতৰত কিন্তু তিতা, আপুনি সেই তিতাখিনি প্ৰত্যক্ষভাৱে নকৈ পেলাই মিঠাৰ মাজেৰে তিতাখিনিও মই তিতাখিনি কওঁ। কিন্তু এটা কথা হৈছে, যিবিলাকে কয় বেছিকৈ সমালোচনা কৰে, তেওঁলোকে কিন্তু আৰু মোক দেখা পালে বা লগ পালে হয়তো খুব ভাল পায়, খুব মৰমো কৰে, আৰু মোৰ গোটেই বস্তুবিলাক ময়ে পাহৰি যাওঁ। মই সংযোগ কৰিব বিচাৰিছোঁ এটা কথা, হয়তো সেইসকলেই ড্ৰয়িং ৰুমত বহি ঘৈণীয়েকক কয়, হেৰা চাহ একাপ দিয়াচোন, মই কিবা এটা চাই আছোঁ। কি চাই আছে? চাই কিনে আপোনাৰ চিৰিয়েলখনেই চাই হয়তো তেখেতে মনোৰঞ্জন লৈ আছে, দিনটোৰ অৱসাদ হয়তো পূৰণ কৰিছে, মানে অৱসাদ দূৰ কৰিছে, আৰু অকণমান এই কৰ্কট জীৱনটোত অকণমান হাঁহিৰ খোৰাক লৈছে আপুনি কৰা কৰ্মৰ মাজতে, অথচ কোনোবা বন্ধু এজনৰ মাজত আপোনাৰ সমালোচনাও কৰিছে। ঠিকে আছে, তেনেকুৱা থাকে আৰু সেইকাৰণে কৈছোঁ, সমালোচনা যিমানে হয় মই সিমানেই ভাল পাওঁ। আৰু ৰাইজক এটা অনুৰোধ জনাইছোঁ, আপোনালোকে চাই আছে, আশীৰ্বাদ দিছে, মৰম দিছে, চেনেহ দিছে, নিশ্চয় মই আশা ৰাইজক আপোনালোকে সমালোচনা আগলৈ দি থাকিব, আৰু কিবা থাকিলে আমিলে দিব, নিশ্চয় আমি সুবিধাবলৈ চেষ্টা কৰিম। ৰাইজৰ ঊৰ্ধত কোনো নহয়। মোৰ চেনেলটো এটা নতুন চেনেল, গতিকে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহ'লে মই নিশ্চয় উপকৃত হ'ম, আৰু মোক এইকণ উপকাৰ আপোনালোকে নিশ্চয় কৰিব, তাকে আশা ৰাখিলোঁ। থেংক ইউ।